আজি সোঁ চকুটো বৰ লৈছে, কিবা মংগলে হয়নে কিয়ে নে। অ' মা চাহ লওক। গোটৰ মানুহবোৰ আজি ক'লৈ গৈছে বাৰু? দৰ্জাটো দিব নেকি বাৰু? অ' মা গোটৰ চবকে যোৱা দেখিছোঁ, দৰ্জাটো দিব চাগে, আপুনিও যাওকচোন যাওক। হ'ব, কোনেও নাচায় মোক, মই এনেকেই যাম। আমি গাত গা লগাই ফটো নামাৰিলোঁ আকৌ, সেইকাৰণে নেপালোঁ। লোকে গাত গা লগাই ফটো মাৰিলে সেইকাৰণে পালে। এই চেনিমাই আজিলৈকে ৰেকৰ্ড নাই, বুঢ়া বাহিৰে মই কাৰো লগত জইণ্ট ফটোকপি মাৰি নাই পোৱা। খগেন গাঁওবুঢ়াৰ লগত মোৰ বেয়া আছিলে, তাৰ লগতো মই ফটো মাৰিবলগীয়া হ'ল দৰ্জাটোৰ কাৰণে। তাৰ আৰু মোৰ ফটোখন যদি তাৰ গাঁৱত ওলাই, কম বদনামৰ কথা হ'বনে বাৰু? মোক বুঢ়ী দেখি নিদিলে, আকৌ গাভৰুবোৰক দিব, ধুনীয়া ধুনীয়া বোৰক দিব। আকৌ মিনতিয়ে মোক কৈছে আপোনাৰ বোলে 4টা ল'ৰা ছোৱালী আপুনি নেপায় বোলে। মোৰ যেনিবা 4টা ল'ৰা ছোৱালী হ'লেই, মই বেছিকৈহে পাব লাগে। এই মোৰ লগত গোলাপী 12টা ল'ৰা ছোৱালী, তাইও নেপালে। এটা ল'ৰা ছোৱালী হ'লে যি দৰ্জাকে পায়, নিয়মমতে মই 40,000 টকা পাব লাগে, আমাৰ গোলাপী 1,20,000। আমুকি চেনিমায়ো কম নহয়, যিমান